স্বাগতম জনাইছোঁ মিনিট মাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ। আজি 10 মাৰ্চ অৰ্থাৎ 1935 চনত আজিৰ তাৰিখতে মুক্তি পাইছিল প্ৰথমখন অসমীয়া ছবি জয়মতীয়ে। সতী জয়মতীৰ কাহিনীৰে দৰ্শকৰ মন জয় কৰি অসমীয়া চলচ্চিত্ৰ জগতক দিছিল এক নতুন দিশৰ সন্ধান। এই সকলো সম্ভৱ হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দূৰদৰ্শী চিন্তাৰ জৰিয়তে। সতী জয়মতীৰ দৰে এগৰাকী সাহসী নাৰীৰ কাহিনীক লৈ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল এই প্ৰথমখন অসমীয়া ছবি। এই ছবিখনৰ আজি 92 সংখ্যক জন্মদিন। 1935 চনৰ আজিৰ দিনটোতে মুক্তি লাভ কৰিছিল অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন ছবি জয়মতীয়ে। ইয়াৰ লগে লগে অসমীয়া বোলছবি জগতত সৃষ্টি হৈছিল এক নতুন ইতিহাসৰ। উল্লেখ্য যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ 17 শতিকাৰ অসমৰ পটভূমিত ৰচিত সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিল। আনহাতে এই ছবিটো অভিনয় কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম অভিনেত্ৰী হৈ সৰ্বত্ৰে পৰিচিত হৈ পৰিছিল গোলাঘাটৰ জীয়ৰী আইদেউ সন্দিকৈ, যাৰ বাবে সমাজৰ এলাগী হৈ উৰেটো জীৱন উকা কপালেৰে কটাইছিল আইদেউ সন্দিকৈয়ে। 1935 চনৰ 10 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতেই কলিকতাৰ ৰৌনাক হলত শুভ মুক্তি দিয়া হৈছিল প্ৰথম অসমীয়া চিনেমা জয়মতী।